কেৰাহীটো পাতি ল'লোঁ। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিম। যিহেতু মোৰ মানে ঘৰত অকলেই থাকোঁ, মাহঁত চব কামলৈ যায় মানে। যিহেতু ঘৰত অকলে আছোঁ, ধৰক কেমেৰা ধৰি দিয়া মানুহ নাই, সেইকাৰণে নিজে নিজে কেমেৰা থৈছে, নিজে কাম কৰি আছোঁ আৰু। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এতিয়া তাত চেনি দিম কেৰাহীটো গৰম হোৱাৰ পিছত। চাই থাকক। এতিয়া কেৰাহী গৰম হৈ গ'ল দেখিছে আপোনালোকে। কেৰাহীত পানী এটোপো নাই। এতিয়া মই 1 কাপ চেনি লৈছোঁ, চেনি কাপ দিম। এতিয়া লৰাই থাকিম, কোনো পানী নিদিওঁ ইয়াত, পানী নিদিয়াকৈ লৰাই থাকিম। আপোনালোকে যদি বনায় তেতিয়াহ'লে ইয়াত পানী নিদিব, এনেকৈ লৰাই থাকিব। খালি কোলা কোলা হৈ দেৰি যাবলৈ নিদিব, তিতা হ'ব খাবলৈ। এনেকৈ লৰাই থাকিব। আপোনালোকে দেখিছে অলপ অলপ গলিবলৈ আৰম্ভ কৰিছে। লৰাই থাকিব, দেৰি যাবলৈ নিদিব। এনেকৈ লৰাই থাকিব, গলি গ'ল। চেনিখিনি গলি গ'ল, প্ৰায় মানে গলি হৈ গ'ল দেখিছে। ইয়াত কালাৰ এটা উঠি গৈছে। এই কালাৰটো উঠি যাবলৈ দিব, দেৰি যাবলৈ নিদিব। ইমানতে নমাই দিব, দেৰি গ'লে তিতা হৈ যাব পাৰে কেকটো খাবলৈ। এতিয়া নমাই দিম। এতিয়া মই চেনি পানীখিনি এটা টিফিনত কাঢ়ি ল'লোঁ। এতিয়া এনেকৈ মানে ঘূৰাই ঘূৰাই ঠাণ্ডা হ'বলৈ দিম। চবফালে এনেকৈ লগাই লৈছোঁ। এতিয়া থৈ দিম, এইটো ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ থাকক। ফালে মই পানী অলপ গৰম কৰি লৈছোঁ। তাৰপিছত এয়া চেনি গুলি লোৱাখিনি ঠাণ্ডা হৈ গ'ল। এইফালে ব্ৰেড টুকুৰা টুকুৰিকৈ ভাঙি লৈছোঁ। ইয়াত দিম, এতিয়া এটা লোকেল দিম। চেনি দিম এতিয়া। চেনি মই জোখত দি ল'ম। ইয়াত আৰু অকণমান গৰম পানী দি এতিয়া ভালকৈ ফেটি ল'ম। ইয়াত বাদাম দি দিছোঁ। এতিয়া ধুনীয়াকৈ ফেটিম বাদামৰ সৈতে। ফেটি হোৱাৰ পিছত যিটো চেনি গুলি থৈছিলোঁ, চেনি পানী উভতাই দিলেও পৰি নাযায় দেখিছে। ইয়াত এতিয়া এইখিনি দি দিম। এতিয়া অলপ থুকুচি দিম। গৰম পানী কৰি ৰখা হৈছে। এতিয়া ইয়াত দি দিম শিলগুটি এটা। এইটো ইয়াৰ ওপৰত এইটো সেইখিনি ৰাখি দিলোঁ। ইয়াত এতিয়া ঢাকনিৰে ঢাকি দিম। ঢাকি দিলোঁ। এতিয়া জুই দি দিম। আধা ঘণ্টামানৰ কাৰণে ৰখাই দিম এতিয়া জুইৰ ওপৰতে। এতিয়া মই ঢাকনখনত দিয়ে চাম। আধা ঘণ্টা হৈ গ'ল।
লে হোৱা নাই ভালকৈ। মোৰ জুইত প্ৰায় 40 মিনিটমান দিবলগীয়া হ'ল। আপোনালোকেও মানে কিমান মিনিট হয় মই ক'ব নোৱাৰিম, সিমান 30-40 মিনিটৰ ভিতৰতে হ'ব আপোনালোকে বনালেও। মোৰ মানে কেকটো অকণমান ডাঠ হ'ল। এতিয়া ঠাণ্ডা হ'বৰ কাৰণে কেকটো কেৰাহীৰ পৰা নমাই অলপ ঠাণ্ডা কৰি ৰাখিছোঁ। মানে ঠাণ্ডা হোৱাৰ পিছত কেকটো উলিয়াই ল'লোঁ। কেকটো এইটো ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছত ওলাই আহিলে দেখিবলৈ ধুনীয়া হৈছে। দেখিছে খুবেই ধুনীয়া আছে। কাটি ল'লোঁ এটুকুৰা। ধুনীয়া।